হেল্ল' এভৰিৱান, মই তুলসীয়া আপুনি সকলোকে মোৰ নতুন এটি মিনি ভ্লগলৈ স্বাগতম জনাইছোঁ। আৰু মোৰ কাৰণে আজি এটা বিশেষ দিন, খুব ভাল লগা দিন। আশা কৰোঁ যেনেকৈ ভাবিছোঁ দিনটো তেনেকৈ সুন্দৰকৈ পাৰ হ'লেই হ'ল। আৰু বেছি কথা নকৈ তো ব'লক আজি আমাৰ স্পেচিয়েল দিনটোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বাজিছে দুপৰীয়া 12টা আৰু ৰৌজি মই গৈ আছোঁ ইয়াত টমটমত। ক'লৈ গৈ আছোঁ নকওঁ বাৰু, অলপ পিছত গৈ আছোঁ দেই। আচলতে প্লেনটো বহুত ধুনীয়া, কিন্তু সফল হৈছে আজিহে। গোটেই কেইজনী কলেজৰ পৰা বিদায় ল'ম আৰু কেইমাহমানৰ পিছত আজি প্লেনটো সফল হৈছে। ভাল লাগিছে বাৰু। ইতিমধ্যে সকলোৱে গম পালেই চাগে কি প্লেনৰ কথা কৈ আছোঁ। নাই পোৱা যদি মই কৈ দিছোঁ ৰ'ব। আজি মোৰ এই ভিডিঅ'টোৰ কেপশ্যনটো হ'ব মিট মাই স্কুল ফেভাৰিট গাৰ্লছ। সকলো কথা খুলি নক'লেও সকলোৱে ভিডিঅ'টো চাই অনুমান কৰিব পাৰিবই যে কিমান এটা ভাল লগা দিন। আচলতে স্কুলত মোৰ বহুত ভাল বন্ধু বান্ধৱী আছিল, কিন্তু সেই ভালখিনিৰ মাজতে ইহঁত কেইজনী মোৰ বহুত আপোন আৰু মৰমৰ আছিল। বাকী 3জনীমান নাহিল বাৰু, কিন্তু আমি কেইজনী লগ হোৱাৰ প্লেনটো ছাকচেছ হ'ল। আৰু গোটেই কেইজনী অহাৰ পিছত বহুত কথা পাতিলোঁ, ভাল লাগিল। আৰু ফটো ভিডিঅ' কথা কি ক'ম, একদম এইকেইদিন ইনষ্টা ফেচবুক গেলাই দিম। আৰু এয়া ফিউ মোমেণ্টছ লেটাৰ গৈ আছোঁ কিবা এটা খাবৰ কাৰণে, যিহেতু ইমান দিনৰ পিছত লগ পাইছোঁ, কিবা এটা নাখালে হ'ব জানো। আৰু আমি আহিলোঁ এয়া কেলেণ্ডুলাত। ওচৰতে থাকোঁ যদিও মই কেতিয়াও অহা হোৱা নাছিল, ইহঁতৰ লগতে আজি প্ৰথম আহিছোঁ। আৰু অৰ্ডাৰটো নাহালৈকে আমাৰ এইফালে ফটোশ্বুট চলি আছে। আৰু আমি অৰ্ডাৰ দিছিলোঁ ক'ল্ড ড্ৰিংক 2টা, ফ্ৰাইড ৰাইচ আৰু চিকেন মঞ্চুৰিয়ান। খাই বাৰু ভালেই লাগিল। আহিছিলোঁ 12টাত, যাব ওলাইছোঁ 3টা বজাত। সময়খিনি কেনেকৈ গ'ল গমেই নাপালোঁ। এনেদৰে সদায় ভালে থাক মোৰ মৰমৰ বান্ধৱী কেইজনী। আচলতে তহঁতলৈ বহুত মনত পৰি থাকে। স্কুলত কৰা সেই ধেমালিবোৰ, লেজাৰ টাইমত কৰা ফূৰ্তিবোৰ বহুত মনত পৰে। আৰু টিউশ্যনলৈ যোৱা টাইমত যে কৰা ধেমালিবোৰ বহুত মনত পৰে মুঠতে। সদায় ভালে থাক, হাঁহি থাক। বহুত মৰম থাকিল তহঁতলৈ, আৰু নাহা কেইজনীলৈকো বহুত মৰম থাকিল দেই। আৰু শেষত লাভ ইউ মাই গাৰ্লছ, মিছ ইউ এণ্ড থেংকছ ফৰ ইয়ৰ ভেলুৱেবল টাইম। আৰু আজি মোৰ এই স্পেচিয়েল দিনটোৰ ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলো ভালে থাকক। আৰু এতিয়ালৈকে যদি কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল। বাকী মৰম চেনেহবোৰ আগৰ দৰে দি যাব। ਮੈਨੂੰ ਮੇਰੇ ਯਾਰ ਮੋੜ ਦੋ